হৈছে ৰাজধানী টিপাম। তো হে গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু গুড মৰ্ণিং। তো আজি মই যাম বুলি ভাবিছোঁ হেৰি দেওশালৰ আইথান আৰু টিপাম বুঢ়া ডাঙৰীয়া থান একেটাই কথা। তো মানে এই নীল আকাশৰ গানটোত যে আছে, এই মইনা যাবিনে নাযাওঁ গানটোত যে আছে, দেওশালৰ আইথান ঠাইৰ নাম হ'ল দুলীয়াজান। তো সেই থানখনলৈ যাম আজি। তো গৈ আছোঁ অলপ দেৰিকৈ, ভাত পানী খাই গৈ আছোঁ। ভাত পানী নোখোৱাকৈ যাম, চাহ তাহ খাই গৈ আছোঁ। এয়া মই শুই উঠিছোঁহে। তো ঠিক আছে, মই দেখাই আছোঁ বাকী সেইটো পিছত। ৰাতিপুৱাই পোৱালিৰ পৰা বন্ধুকটো ল'লোঁ। দেৱী থান আহি আছোঁ। তো খোজকাঢ়ি যাব লাগিব, এটকা বহুত দূৰ আছে, গৈ আছোঁ চলো। তো এয়াই খোজকাঢ়িব লাগিব মানে বুঢ়া ডাঙৰীয়া থানলৈকে 1500-1600 মিটাৰমান আছে। তো আমাৰ মাহীহঁতৰ ঘৰৰ পৰা এতিয়া খোজকাঢ়ি আহি আছোঁ আমি। ৰাতিপুৱাই ওলাই আহিলোঁ, গাড়ী চাৰিও নাপাওঁ এতিয়া ৰাস্তাত। তো এনেকুৱা খোজকাঢ়িয়ে যাব লাগিব। তাৰপিছত প্ৰথমতে বুঢ়া ডাঙৰীয়া থানত চাকি তাকি জ্বলাম, তাৰপিছত আমি যাম দেওশালৰ আই থানলৈকে। আৰু তাতো সেইটোকুৱা সেই পাহাৰৰ ওপৰলৈকে মানে খোজেই কাঢ়ি যাব লাগিব। তাৰপিছত আমি পাই গ'লোহি, আহি পেলানি ডাঙৰীয়া থান পাইছোঁহি। তাৰপিছত ৰাতিপুৱাই ঠাণ্ডা গা ধুই আহিছোঁ কাৰণে ইয়ালৈ গাটো ধুলোঁ আৰু আজি যেন তেনে মগে ঢালিছোঁ বাৰু, তথাপিও মানে ভক্তি সহকাৰে ঢালিছোঁ না, সেই মগে বহুত। এতিয়া ইয়াত চাকি জ্বলাম, তাৰপিছত পাহাৰৰ ওপৰত থান আছে তালৈ যাম। তো এয়া আমি বুঢ়া ডাঙৰীয়া থানত ধূপ চাকি লৈ আহিছিলোঁ, জ্বলাইছোঁ। তাৰপিছত সেৱা কাঢ়িলোঁ। দুইগছ চাকি মোৰ একেটা কাঠিতে জ্বলিছে, সেইটো কাৰণে ভাল লাগে আৰু মানে গা ধুই অহা সাৰ্থকটো হ'ল যেন লাগে। একেটা কাঠিতে জ্বলিলে মানে গাটো ধুই আহিছোঁ, ভাল লাগিছে তেনেকুৱা মানে এনেই ফিল এটা হয় মনতে, মনটোও ভাল লাগে। স্বাগতম টিপাম চুকাফা পৰ্যটন স্থলীলৈ। আমি আহি পাইছোঁহি আৰু অলপ আছে, 200 মিটাৰমান আছে, দেখাই আছে মেপত। 200 মিটাৰমানৰ পিছতে ওপৰত উঠিব লাগিব। তো এইবোৰৰ জেগাত মানে আমাৰ তাৰ আগতে মানুহ ইমান নাই। তো এইবোৰ জেগা আগতে হাবি আছিলে, এতিয়া এই চুকাফা সমন্বয় ক্ষেত্ৰ সমন্বয় পৰ্যটনস্থলী। তো এইটুকুৰাত মানে যেতিয়া মানুহে গম পাইছে যে ইয়াতে মানে চুকাফাই ৰাজধানী প্ৰথম স্থাপন কৰিছিলে, ইয়াতে থান আছে বুলি যেতিয়া গম পাইছে, তেতিয়াৰ মানে এইটুকুৰা জেগালৈ মানুহ অহা যোৱাটো বেছি হোৱাৰ পৰাহে মানে ইয়াত এতিয়া মানে পৰ্যটনস্থলীগতে হৈ গৈছে তেতিয়াহে মানে ইয়াত মানুহ দুঘৰ ঘৰ বহিছেহি, কোনোবাই হোটেল দি বহাইছে পৰ্যটক অহা দেখি, তেনেকুৱা হৈছে মানে এতিয়াহে মানে এইবোৰত মানুহ হেৰি হৈছে। আগতে ইমান মানুহ নাছিলে, এতিয়া মানে এইবোৰ পাহাৰ খানি ৰাস্তা বনাই আছে। ফাইনেলি আহি পাইছোঁহি আৰু ওপৰলৈ উঠিব লাগিব এতিয়া। এই চিটেদি যাব লাগিব, চিটেদি ওপৰলৈ উঠি যাব লাগিব, মজাই জেগা আছে। সংৰক্ষিত এলেকা আহোম ইতিহাস প্ৰসিদ্ধ টিপাম দেওশাল থান। 1200 এইটো কিমান খ্ৰীষ্টাব্দ মোহাৰি দিলে যে। ঠিক আছে, এতিয়া ওপৰলৈ যাওঁ। আমি আহি পাইছোঁহি সেইটুকুৰা, আৰু অলপ যাব লাগে ওপৰলৈ। সেইটুকুৰা এতিয়া দৌৰি যাব এখন। চিৰি মানে জেং। ইয়াত হাইনি মাৰিবা আৰু সকলোৱে ইয়াত ৰানিঙৰ প্ৰেক্টিচ কৰিব, আৰু ৰানিঙৰ প্ৰেক্টিচ কৰি মানে ঠাই একদম এইডাল ঠাই বনাই দিব হ'ব ইয়াত। মজা।
তো এয়া খোজকাঢ়ি আহি আছোঁ আৰু জানো কিমান দূৰ আছে চিৰি এদায় নোহোৱা হৈ থাকিলেচোন এনেকুৱা এডাল প্ৰথমতে বগা আছিলে এতিয়া এইটো ৰঙৰ হ'ল এইটো ৰঙৰ হ'ল এতিয়া ওপৰত আৰু কেনেকুৱা ৰঙৰ হয়গৈ ভাবাই পঠিয়াইছে বে মজা লাগিছে আজি ডাইকিডাল মিছ কৰিছোঁ বহুত ডাইকিডাল লৈ অহা দিনটো এইটো মজা লাগিলে ডাইকিডাল ইমান দূৰতো আনিব নোৱাৰি ইয়াততো এতিয়া বনাব নোৱাৰি হ'ব আৰু এনেকেই হ'ব আৰু They say every day's a new day. Live it like your last day. It's okay to feel great. You're all jumping on a new wave. Time goes by, but I'll stay stuck up in my old ways. So hard to unlearn habits we gotten addicted to. I'm trying to change my life, but so much easier to say than do. মই নকওঁ খাই মানে ফাটি গৈছে খুব বিদ্যা কৰিছোঁ মই মানে এতিয়া 500 মিটাৰমান এনেকৈ চিৰিকৈ এনেকৈ বগাই বগাই ওপৰলৈ উঠি আহি আছোঁ 500 মিটাৰমান হ'ল তো আৰু ওলাই গৈ আছে বে কেতিয়া এৰাই হ'ব বে কেনেকুৱা লাগিছে ভৰি কেনেকুৱা লাগিছে ভৰি কেনেকুৱা লাগিছে Go easy on me. Go easy on me. Easy on me. মজা 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 আল্টিমেট মজা লাগিছে খালি উঠোঁতে ফাটি গৈছে Oh, please help me. Please go easy on me. I can't believe it's so hard for me to see that I deserve this. Deserve to feel happy now. So please go easy. মোৰ মানে কেমেৰাটো ইমান ফাষ্ট নহয় না কেমেৰাটো কাৰণে মানে ভালকৈ দেখাব পাৰে কিন্তু মজা নহ'ব নহয় আল্টিমেট মোবাইলৰ কেমেৰাহে কিমাননো ভাল দেখাব কাৰেণ্টটো কিনে ৰৈ আছে মজা লাগিছে বে ডাইকিডাল লৈ মজা লাগিলে এনেকুৱা ক'লে নাই এইটো হেৰিটো ওলাই দিব পাৰি উঠি দিব পাৰি সেই গছত এই দুটা উঠি আজি ডাইকি শ্বৰ্টটো ল'লো নেকি নাই কি বে চিৰিচোন এদায় নহয় অথনিৰ পৰা উঠি আছে চিৰিকে মাথা নষ্ট হৈ গৈছে দেই 1 কিলোমিটাৰমান মই চিৰিকে বগাই আহিলোঁ ভৰি ৰন্ধন ঠনাই গৈছে ৰাতিপুৱা আহি কিন্তু মজালে হবে কুঁৱলী পৰি থাকিব নহয় এদাই হ'ল নেকি তো ফাইনেলি বহুত দেৰি মূৰত বহুত কষ্ট কৰা মূৰত ঠাইকেইটাক বহুত কষ্ট দিয়া মূৰত আহি পাইছোঁহি যিটুকুৰা আহি আছোঁ ইয়াত আহিছিলোঁ এইটুকুৰা হৈছে ৰাজধানী টিপাম কেপিটেল টিপাম বুৰঞ্জীয়া পৰশা এই টিপাম দেওহালী পৰ্বততেই বৰ অসম গহুতা চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দৰ আঘোণ মাহত ইষ্টদেৱতাক স্মৰণ কৰি নিজৰ বগা ঘোঁৰা বলি দি মুং দুং চুন খাম আসাম মোৰ প্ৰথম ৰাজধানীৰূপে প্ৰতিষ্ঠা কৰি আহোম ৰাজত্বৰ পাতনি মেলিছিল পূৰ্বাঞ্চল টাই সাহিত্য সভা টাই আঞ্চলিক ছাত্ৰ সন্থা নাহৰকটীয়া আঞ্চলিক এইটুকুৰাতে মানে চাওলুং চুকাফাই ঘোঁৰা বলি দি প্ৰথম মানে ইয়াত আহোম ৰাজধানী স্থাপন কৰিছিলে এইটুকুৰা জেগাতে সেইটো কাৰণে আজিও ইয়াত সেইটো মন্দিৰ য'ত মানে চাওলুং চুকাফাই ঘোঁৰা বলি দি হেৰি কৰিছিলে সেই মন্দিৰভাগ এতিয়া এইভাগ মন্দিৰ হৈছে তো এয়া হৈছে সেইভাগ মন্দিৰ য'ত মানে চাওলুং চুকাফাই
ঘোঁৰা বলি দি পেলানি প্ৰথম আহোম ৰাজধানী ইয়াত স্থাপন কৰিছিলে। এইভাগ মন্দিৰত মানে দেৱী পূজা কৰা হয়। অতীজৰ পৰা ইয়াত দেৱী পূজা কৰি আহিছে আৰু চাউলুং চুকাফাই ইয়াক দেৱীৰ আগত মানে ঘোঁৰা বলি দি ইয়াত আৰম্ভ কৰিছিলে ৰাজধানী। তাৰপিছত ৰাজধানী স্থাপন কৰিছিলে। তাৰপিছত এয়া আমাক পূজাৰীয়ে চাকি তাকি দিয়াৰ পিছত ৰছী বান্ধি দিলে। তো মোৰ আগৰ পাত আছিলে, তো আগৰ পাত বান্ধি দিলে। এয়া চাউলুং চুকাফাক ইয়াক ধূপ চাকি জ্বলাই থোৱা আছে। ইয়াতে হেৰি কৰে চাগে, ভিতৰলৈ সোমাব নোৱাৰোঁ। তাৰপিছত ইয়াত চাউলুং চুকাফাৰ ফটো এখন লগোৱা আছে। ইয়াতে চাগে কিবা কিবি কৰে চাগে, পূজা চূজা কৰে চাগে, নাজানো। কিন্তু এতিয়া চাকি তাকি জ্বলোৱা নাই, চাকি জ্বলোৱা যেতিয়া পূজাই কৰিব। এই বীৰ জয়ন্তী ফুকন 400 সংখ্যক জন্ম জয়ন্তী উদযাপন। ইয়াত মানে লাচিত দিৱসো পাতিছিলে। এইবোৰ ইয়াত বেঞ্চ আছে ইয়াত বহিব পৰা, কিন্তু এইবোৰ মানুহে দান দিয়া। ইয়াত লিখি থোৱা আছে কোনে কোনে দিছিলে। মানুহে দান দিয়া হয় এইবোৰ চব। তো এখন হৈছে নদী, জয়পুৰ নদী হয়। আৰু সেইফালে এইটো হাইৱে, একদম অকণমানি দেখিছে, এইটো হাইৱে হয়। এইবোৰ গাড়ী আহি আছে অকণমানি, জুম নকৰে আৰু আমাৰ আইফোন নহয় না। তো এইটো ইয়াৰ পৰা ভিউটো মজা দিয়ে। যিমান যি হ'লেও আজি দাইকিপাত বহুত মিছ কৰিছোঁ, তলত ঝৰ্ণা আছে বুলি কৈছে, কিবা তলত ঝৰ্ণা আছে। তো চাবলৈ গৈ আছোঁ। একদম খাৰা ৰাস্তা, মানে আমাৰ এইকেইটা যিকেইটা ডিম্পু বয়ে যে কৈছিলে, এইকেইটা মেইন মানে 4 হুইল নহয় 2 হুইলে, কিন্তু 4 হুইলতকৈ বেছি পাৱাৰ আছে খেলটো, সেইটোৱে মানে। এতিয়া ইয়াত একো 4 হুইল 6 হুইল 2 হুইল একোৱে কাম নকৰে, অনলি অন আমাৰ এইকেইটাই মেইন। ইয়াত এতিয়া আমাৰ এইকেইটাই মেইন। একচুৱেলি জেগাটুকুৰা বহুত ভিতৰত সোমাই আছে। দুলীয়াজান ষ্টেচনৰ পৰা কমচে কম 30 কিলোমিটাৰমান সোমাই আছে ইয়াত। আৰু মানে গাড়ী লৈ আহিলেও কমচে কম 2-3 কিলোমিটাৰ ইয়াত খোজকাঢ়িবই লাগিব। গাড়ী লৈ আহিলেও 2-3 কিলোমিটাৰ খোজকাঢ়িহে এইটুকুৰা পাব। ওপৰলৈ উঠাটো এক্সট্ৰা, যিটুকুৰা ওপৰলৈ উঠি আহিছিলোঁ সেইটুকুৰাটো এক্সট্ৰা, আৰু খোজেই কাঢ়িব লাগিব মানে সিমানটুকুৰা। বাকী এতিয়া চৰকাৰে সেইটুকুৰা ঠিক কৰি আছে। এতিয়া আমি আহোঁতে দেখিছিলোঁ গোটেই মেচিন লগাই পেলানি, মানে গোটেই গাড়ী চাড়ীয়ে জেচিবিয়ে ঠিক কৰি আছে, ৰাস্তা বনাই আছে। তো আৰু 3-4 বছৰ পিছত এইটুকুৰা মজা হৈ যাব। অকল খটখটিখিনি খোজকাঢ়ি আহিলে হ'ব। খটখটিখিনি খোজকাঢ়ি মজাও লাগিব। ইয়াত ৰাতিপুৱা ৰানিং কৰিবলৈ আহিব আৰু জেং হ'ব, ঘোঁৰা বনি যাব ঘোঁৰা। আমি আহি আছিলোঁ সেইটুকুৰা ইমান টুকুৰা একদম টিকনিৰ পৰা নামি আহি আছোঁ। এতিয়া গৈ আছোঁ ক'ৰবাত ঝৰ্ণা আছে বুলি কৈছে, চাওঁগৈচোন লাগে বোলো। পাৰিলে গাটো ধুই আহিম ভালকৈ, যদি ৰ'দ চ'দ পৰি থাকে। ঘৰত আৰু এনেই অলপ ভক্তিভাৱে এজক, ভক্তিটোৱে মেইন মানে, পানী মেটাৰ নকৰে, ভক্তিটোৱে মেইন। ক'ৰবালৈ নামঘৰলৈ চামঘৰলৈ যাবলৈ হ'লেও ঠাণ্ডা দিনত ভক্তিটোৱে মেইন। সেই সিটোকালে কোনফালে যাব পাৰি? এইটো কিবা কেলা গুহাত সোমোৱা কথা লাগিছেচোন। অঁ, মেইন টুকুৰা নহয় মানে, এইফালে নামিব নোৱাৰি নহয়। এই কিবা ডিস্কভাৰী চেনেলৰ দিনৰ কথাহে লাগিছে। এইটো কোৱা, এই আৰু ঝৰ্ণা বুলি ইমানেই মানে আছে। মেইন যিটো ৰিয়েল মানে যিটো জলপ্ৰপাতৰ আগতে পৰি থাকে, সেইটো বস্তুটো আগত আছে, মানে বহুত আগত আছে। তো সেইটো কাৰণে যাব নোৱাৰোঁ আমি। তাৰপৰা আহি আছে যিখন, সেইখনকে দেখুৱাই আছোঁ আৰু আহি পেলাই ইয়াৰ পাইছে। কিন্তু মানুহে ইয়াত মানে পলিথিন পেলাই বেয়া কৰি পেলাইছে গোটেই জেগা। এনেই এইবোৰ অলপীয়া ধুনীয়া জেগা নহয়। চব মানুহ আহিবও নোৱাৰিব, যাৰ মানে ভৰিত দম লাগিব ইয়ালৈ।
এইটো আগলৈ গৈ থাকিব লাগিব মানে আগলৈ গৈ থাকিব লাগিব। তো আগলৈ গৈ থাকিলে এইটো ষ্টাইলতে আগলৈ গৈ থাকিলে অলপ আগত মানে জলপ্ৰপাতৰ টাইপৰ আছে। এই গোটেই পলিথিন পেলালে, পলিথিনকেইটা আমি বুটলি লৈ যাওঁ। তো এইটো কাৰণে অকল এইকেইটা পলিথিন আছিলে, সেইটো কাৰণে বুটলি দিলোঁ। সেই পলিথিন থাকিলেতো বুটলিব নোৱাৰোঁ ন, বুটলি ওপৰত পেলাই দিম এইকেইটা। চফা জেগাবোৰ চফা হৈ থকা, লেতেৰাবোৰতো আকৌ আমি চফা কৰিব নকওঁ। ঠিক আছে, এতিয়া উভতি দিওঁ আৰু বেয়া হৈ লয়। মজাই আৰু দাদা হে হ'ব এতিয়া পাৰিবি না উঠিব? তো ওপৰলৈকে দেখাই আছোঁ হা, একেটা বাটে উভতি যাম আৰু। বাকী সিমানে ঝৰ্ণা দেখাম বুলি আনিছিলোঁ, কিন্তু মানে যিটো জলপ্ৰপাত টাইপৰ ওপৰৰ পৰা পৰে, সেইটো কাৰণে বহুত আগলৈ যাব লাগিব। সেইটো ইমান আগলৈ যাবলৈ মানে এতিয়া টাইমো নাই, বিশেষকৈ হাবি এইফালেদি যাবগৈ লাগিব। এইফালেদি যাবগৈ লাগিব আগলৈ, মানে বাট নাই, হাবি জেগা আৰু। ঠিক আছে, তো জলপ্ৰপাতটো সেইটোৱে, পানীটো চাউণ্ডটো শুনি আছোঁ, কিন্তু মানে আমি সেইটো কালৈকে যাবলৈ বহুত দূৰ আছে আৰু মানে আমাৰ ঘৰত টাইমো নাই এতিয়া। সেইটো কাৰণে উভতি গুচি আহিলোঁ, আৰু এতিয়া উভতি আহোঁতে ফাটি গৈছে। তললৈ নামিবলৈ সহজ, কিন্তু ওপৰলৈ উঠিবলৈ টান। বিদ্যা কৈছোঁ, একো খাই অহা নাই, ফাটি গৈছে। তথাপি ভাল লাগিলে, জেগাটুকুৰা মজা, আল্টিমেট, ভাল লাগে। এনেই মানে মেইন ৰোডৰ পৰা বহুত দূৰত, ইমান পলিউশ্যনো নাই। লাহে লাহে মানুহ আহি পলিথিন পেলাই আৰম্ভ কৰিছে আৰু ইয়াতো। ৰাস্তাটো এই ৰকম, তামোল গছৰ ওপৰলৈ বগোৱা নিচিনা লাগিছে। পাৰিছানে? আহা, এইটো জাৰাকৈ নামি আহিলোঁ আৰু একদম মানে জান নিকাল গৈছে। উভতি আহোঁতে ফাটি গ'ল। 1000মান চিৰি আছে ওপৰলৈকে, একদম ওপৰলৈকে। ৰাতিপুৱা যদি আপ ডাউন মাৰো না, মই বনি গ'লোঁ আৰু, মোতকৈ বি কোনো নাই আৰু। কিয় উভতি আহোঁতে ইয়াক মই পিঠিটো লৈ আহিছোঁ, পাৱাৰ কেনেকুৱা মোৰ হ'ব পাৰে। তো সেইখনে আছিলে দেওশালী আইথান। তো এতিয়া আমি উভতি আহিছোঁ, মই ঘৰলৈ যাওঁ। ঘৰৰ মানে মাহীহঁতৰ ঘৰৰ পৰা আকৌ আজি ঘৰলৈ যাম। তো এতিয়া গৈ থাকোঁ আৰু, ঠিক আছে। খোজকাঢ়িব নোৱাৰি, লাষ্টত ডাম্পাৰত উঠি দিলোঁ। ডাম্পাৰত আহিবলগীয়া হৈ গৈছে। ভৰি আৰু নাটানে আৰু, ডাম্পাৰখন ৰখাই উঠি দিলোঁ লাষ্টত।